হে গাইজ, আজি মই বহুত সুখী কাৰণ মই আজি প্ৰথম পে'মেণ্ট সোমাইছে। গতিকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মই কেনেকৈ এই পে'মেণ্টটো পালোঁ আৰু কিমান দিনত পালোঁ সেইটো মই ধুনীয়াকৈ আপোনালোকক ক'ম, যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকে যাতে মটিভেশ্যন পায়। গতিকে মই সম্পূৰ্ণ কথাখিনি আপোনালোকক কৈ আছোঁ, ধুনীয়াকৈ চাব। আপোনালোকক মই ধুনীয়াকৈ স্ক্ৰীণত দেখাই দিছোঁ যে মোৰ মনিটাইজেশ্যন হোৱাৰ পিছত মই 3 মাহৰ পিছত মোৰ পে'মেণ্ট আহিছিলে। গতিকে মই স্ক্ৰীণত ধুনীয়াকৈ মই দেখাই দিছোঁ যে মোৰ কিমান পে'মেণ্ট আহিছে। গতিকে সেইখিনি আপোনালোকে চাই গম পাব যে কেনে ধৰণে কাম কৰিলে কেনেকৈ পইচা উপাৰ্জন হ'ব আৰু আপোনালোকে লাভৱান হ'ব। গতিকে ইউটিউবত অহাটো খুব এটা জৰুৰী আজিৰ দিনত মই ভাবোঁ। গতিকে আপোনালোকে যদি এনেই থকা সময়কণত আপোনালোকৰ যিটো জানে বা যিখিনি আপুনি জানে সেইখিনি আপুনি ইউটিলাইজ কৰক সময়খিনি। গতিকে আপুনি এনেকৈ যদি ইউটিলাইজ কৰে এদিন নহয় এদিন আপোনাৰ তেনেকৈ এটা ভাল দিন আহিব। গতিকে মই আশা কৰোঁ আপোনালোকে তেনেকৈ ভাল এটা ইনকাম কৰিব পাৰিব ইউটিউবত আহি। গতিকে আপোনালোকে ধুনীয়াকৈ মোৰ ভিডিঅ'টোৰ পৰা এই কথাখিনি গম পাব। চাওক, সকলো মানুহে কষ্ট কৰিলে তাৰ ফলটো পাবই। গতিকে আপোনালোকে প্ৰথমে আৰম্ভ কৰক, কষ্টটো কৰক। কষ্ট কৰিলে তাৰ বিনিময়টো এদিন আপুনি নিশ্চয় পাব। গতিকে সেইটো আপুনি নিশ্চিন্ত থাকক। গতিকে ময়ো তেনেকৈ প্ৰথম অৱস্থাত মোৰ সেই ভিডিঅ'বিলাক আৰম্ভ কৰিছিলোঁ, যাতে প্ৰথম অৱস্থাত মোৰ ভিডিঅ'বিলাকৰ ভিউজ একেবাৰে কম আহিছিলে। কিন্তু তথাপিও মই হাৰ মানা নাছিলোঁ যে মোৰ 2টা ভিডিঅ'ই হওক বা 3টা ভিডিঅ'ই হওক, মানুহে 10,000 চাওক বা 5,000 চাওক বা 6,000 চাওক, কোনো কথা নাই। গতিকে মই ভিডিঅ' বনাই যাম। গতিকে মই তেনেকৈ কৰোঁতে মোৰ 90 দিনৰ ভিতৰত প্ৰায় মোৰ যিটো ক্ৰাইটেৰিয়াত লাগে ইউটিউবৰ, সেই গোটেইখিনি মই ক্ৰাইটেৰিয়া কমপ্লিট কৰিছিলোঁ। গতিকে তাৰপিছত মোৰ চেনেলটোলৈ মনিটাইজ হ'বৰ কাৰণে এপ্লাই কৰিব দিছিলে। গতিকে সেই এপ্লাই কৰাৰ পিছত ধুনীয়াকৈ